खुलुमबाय रायजो राजा नोंथांमोन हर गेजेरब्लाबो मोनसे भिडिअ लाबोनो गोनां जादों तो गाबोन फुङाव सम मोननाय नङा भिडिअ खालामनो थाखाय ओंखायनो हर गेजेरब्लाबो नैबे मोनसे भिडिअखौ लाबोनाय जाबाय 14 नं रौता समस्तिनि सासे कमल कुमार दैमारी बिथांनि मोनसे बाखनायजाथाव हाबाफारि दिनैहाय जों गोबां राजखान्थि दोलोनि मानसिफ्रानो गोबां खामानि मावनानै खोन्थादों इलेक्शन समा सफैबाय बयबो गावबा गावनि समस्तियावहाय बबेबा जायगायावहाय बेफोरबायदिनो सेन्ड ग्रेभेल गारनानै होदों बहाबा लामा खोनानै होदों बा बायदि रोखोम मावनायखौ जों नुनो मोनदों थिग बेफोरबायदिनो 40 नं रौता समस्तिनि कमल कुमार दैमारी सारनि माखासे बाखनायथाव खामानिखौ जों नुनो मोनदों बे जायगायावहाय गावनि आखाइनिफ्रायनो एसे एनै गारनानै दालां मोनसे बानायना होनायखौ जों नुनो मोनदों तो जों एसे नायनानै लानि लोगोसे बे जायगानि रौता समस्तिनि 14 नं रौता समस्तिनि रायजो राजाफोर बा बेजों लोगोसे बिखौ जायफ्रा मदद खालामनाय बा बिथांजों खामानि मावफाग्राफोर रायजो राजा बिथांमोना मा फोरमायदों जों एसे खोनासंनानै लानि হয় নমস্কাৰ কোপাটি প্ৰাইমাৰী চাকুৱাপাৰা গাঁৱৰ পৰা আমি যুৱ সমাজে বিপিএফ দলৰ কৰ্মী তথা কমল দৈমাৰী ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো কিয়নো তেখেতে বৰ্তমান কোনো এমএল বা ইএম নোহোৱা সত্ত্বেও তেখেতসকলে আমাৰ চাকুৱাপাৰা গাঁৱৰ ৰাইজৰ সহায় সহকাৰে যিখিনি কাম কৰিছে তেখেতক আমি নিশ্চয় ধন্যবাদ তাৰে তেখেতক জনাবই লাগিব তেখেতে আমাৰ গাঁৱত বৰষুণৰ সৃষ্টি হোৱা যি ৰাস্তাৰ বা পথবিলাক যি ধৰণৰ বেয়া হ'ব ধৰিছিলে প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছিলে সেইখিনি তেখেতে আমাৰ গাঁৱত এদিন ঘপকে আহি দেখা পোৱাৰ লগে লগে তেখেতে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেখেতসকলে মেৰামতি কৰি দিলে আৰু লগতে আমাৰ এখন গাঁৱৰ ভিতৰ ফালে সোমাবলৈ যোৱা যি মূল পথ আছিলে সেই মূল পথটোৱে বৰষুণৰ ধাৰাসাৰ বৰষুণত সেই পথটো ভাঙি গৈছিলে গৰাখহনীয়াৰ ফলত তেখেতে আমাৰ বাহৰ যিখন হাকুৰে তেখেতে আমাৰ এই পথটো নিৰ্মাণ কৰিলে আমি তাতো তেখেতক আনন্দিত হৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো তেখেতে আকৌ এটা কথা উল্লেখ কৰিছো তেখেতে কোনো এমএল বা ইএম নহয় তেখেত জাষ্ট এজন সমাজকৰ্মী হিচাপে সমাজত পৰিচিত আৰু তেখেতে এজন সমাজকৰ্মী হিচাপে যিখিনি কাম আমাৰ সমাজত আগবাঢ়ি দিছে হে আমি যুৱ বিপ্লৱৰ তৰফৰ পৰা তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু ইয়াৰ যোগেদি আমি আপোনালোকৰ এই মিডিয়াৰ যোগেদি এই সমগ্ৰ বিটিআৰবাসীক জনাব বিচাৰিছো এইবাৰ বিপিএফ চৰকাৰ হলে নিশ্চয় তেখেতে আৰু ভাল কাম কৰি সমাজখন উন্নতি কৰিব হে আমি সমগ্ৰ বিটিআৰবাসী এই ৰাইজক অনুৰোধ কৰিছো আপোনালোকে দলে বলে ওলাই আহি এইবাৰ বিপিএফ চৰকাৰৰ হাতখন মজবুত কৰি দিয়ক আৰু নাঙলৰ ছবিত ভোট দি এই হাৰগাঁও মহিলা চৰকাৰ অৰ্থাৎ বিটিআৰৰ প্ৰাক্তন চিফ তথা মুখ্য তেখেতৰ শক্তিশালী কৰি বিপিএফ চৰকাৰ গঠন পুনৰ আহিবলৈ সুযোগ প্ৰদান কৰক এই বুলি আমি চাকুৱাপাৰা গাঁৱৰ ৰাইজে সমগ্ৰ বিটিআৰবাসীক অনুৰোধ কৰিছো আৰু যি যুৱ সমাজ আছে সেই যুৱ সমাজসকলক তথা বন্ধুসকলক অনুৰোধ কৰিছো আহক আমি যুৱ সমাজে এখন ভূমিকা গ্ৰহণ কৰো এইখন চৰকাৰৰ পৰিৱৰ্তে আমি আকৌ বিপিএফ চৰকাৰ বিটিচি পুনৰ স্থাপন কৰিব বিচাৰিছো তো হে আমি আকৌ যুৱ সমাজক অনুৰোধ কৰিছো আহক আমি ওলাই আহো এইবাৰ আকৌ পৰিৱৰ্তনৰ ছাত্ৰত আমি বিপিএফ চৰকাৰক ভোট দি জয়যুক্ত কৰো ধন্যবাদ জিন্দাবাদ 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 জিন্দাবাদ
जिंदाबाद जिंदाबाद